বন্ধুসকল আপোনালোকে জানে নিশ্চয় যোৱা 26 মাৰ্চত অপ'ই লঞ্চ কৰিছিল তেওঁলোকৰ প্ৰথমটো নচ ডিছপ্লে ফোন অপো F7 যিটো চাইনিজ আইফোন X বুলি ক'লেও ভুল নহ'ব বৰ্তমান আজি অসমৰ প্ৰতিটো দোকানত বা প্ৰতিটো বিপণীত এই ফোনটো এভেইলেবল আছে তেন্তে বলকচোন জানোৱা হওক ইয়াৰ ফিচাৰ্ছ আৰু আপোনালোকে ল'ব লাগে নে নালাগে অপো F7ৰ দুটা ভেৰিয়েণ্ট লঞ্চ হৈছে 4GB আৰু 6GB ৰেমৰ বৰ্তমান মোৰ হাতত দেখি থকা মডেলটো হৈছে 4GB ৰেমৰ য'ত আপোনালোকে 64GB ইণ্টাৰনেল ষ্ট'ৰেজ পাব কেমেৰাৰ কথালৈ আহোঁ তেন্তে আপুনি পাব 25 মেগাপিক্সেল ফ্ৰণ্ট ফেচিং কেমেৰা যিহেতু অপ'ই তেনেকুৱা প্ৰতিটো নতুন মডেলত কেমেৰাৰ ইম্পৰ্টেঞ্চ দিয়ে লগতে 6.23 ইঞ্চৰ ফুল HD প্লাছ IPS ডিছপ্লেও পাব এই ফোনটোৰ যদি প্ৰাইচ জানিবলৈ বিচাৰে তেন্তে আপুনি পে' কৰিব লাগিব 22,990 ৰুপিজ মানে 23,000 টকা 10 টকা কম তেন্তে বলকচোন বক্সটো অ'পেন কৰি চাওঁ আৰু কি ফিচাৰ্ছ দেখা পাওঁ তেন্তে বলকচোন এতিয়া বক্সটো ভালকৈ অ'পেন কৰোঁ খুলি চাওঁ এয়া আচলতে মানে মই বক্সটো অলৰেডি এবাৰ অ'পেন কৰি লৈছোঁ ছেকেণ্ড টাইম হৈ যদিও মানে মোৰ ফাৰ্ষ্ট টাইমৰ নিচিনা লাগিছে কাৰণ বক্সটো বহুত হাৰ্ড মানে বহুত ধুনীয়াকৈ তেওঁলোকে মানে পেক কৰে ত' এয়া মই খুলি লৈছোঁ খোলাৰ লগে লগে এয়া ওপৰ আপোনালোকে লগো দেখা পাইছে এতিয়া ওপৰৰ কভাৰটো খুলি চাওঁ ত' এয়া খুলিল ত' এয়া ফাইনেলি আপোনালোকে দেখা পাইছে মোবাইলটো ত' এতিয়া মোবাইলটো মই ওলাবলৈ চেষ্টা কৰিম আপোনালোকক দেখাবলৈ কাৰণে ত' ওলাই যা ভাই চ' ওলাল ফোনটো তো কভাৰটো এতিয়া ওলাবলৈ মই ট্ৰাই কৰি আছোঁ এয়া চ' ফাইনেলি ফোনটো ওলাল আপোনালোকে দেখা পাইছে চাগে ৰঙা একদম ৰঙা কালাৰ মানে খুনি কালাৰ ফোন বুলি ক'লেও ভুল নহয় এণ্ড আই থিংক ফোনটো মই চাগে উল্টা লৈছোঁ হয়নে মই চিধা কৰিলোঁ য়েছ তো কালাৰটো সঁচাকৈ মানুহক বহুত এট্ৰেক্ট কৰিব স্পেচিয়েলি আমাৰ ছোৱালীবোৰক চ' ফোনটোৰ কালাৰটো মানে ক'বলৈ গ'লে খুবেই ভাল লাগিছে খুবেই এট্ৰেক্ট কৰিছে ফোনটোৰ ওপৰত যাচিছেও পাৰফেক্ট বুলি ক'ব পাৰি আৰু ফোনটোৰ ওপৰত কালাৰটো তো এতিয়া মই ফোনটো অলপ মানে ছাইডত থ'বলৈ চেষ্টা কৰিম অলপ ছাইডত থৈ দিম ইয়াৰ লগত আপোনালোকৰ কি দিছে মানে বক্সটোত আপোনালোকক দেখাবলৈ ট্ৰাই কৰিছোঁ খুলি যা ভাই য়েছ খুলি গ'ল ইয়াৰ পিছত আপোনালোকে দেখা পাব এটা পেন যিটো আপোনাক চিম ওলোৱাত হেল্প কৰিব তাৰ লগত এটা ইউজাৰ গাইড আৰু এটা বেক কভাৰ তো এইটো হৈছে এটা ইউজাৰ গাইড অ'কে আৰু এটা ধুনীয়া প্লাষ্টিক মেটেৰিয়েলৰ বেক কভাৰ এটা দেখা পাব যিটো বেক কভাৰ পিছে বহুত চফ্ট আৰু বহুত ধুনীয়াকৈ ফিটিঙো হৈ গৈছে ফোনটোত চ' বেক কভাৰটো মানে বঢ়িয়া আছে ক'বলৈ গ'লে ঠিকে আছে চ' মই এতিয়া বেক কভাৰটো ছাইডত থৈছোঁ ইয়াৰ পিছত আপোনালোকে এটা চাৰ্জাৰ দেখা পাব যাৰ আউটপুট ৰেটিং হ'ব আই থিংক 5 ভোল্ট 2 এম্পিয়াৰ য়েছ এইটো 5 ভোল্ট 2 এম্পিয়াৰৰ এটা চাৰ্জাৰ আপোনালোকে দেখা পাব চ' মই এইটো ছাইডত থৈছোঁ তাৰ লগত আপোনালোকে দেখা পাব এটা নৰ্মেল চাৰ্জিং কেবল যিটো হয় মাইক্ৰ' USB 2.0 এইটো মই ছাইডত থৈছোঁ লগতে আপোনালোকে এটা ধুনীয়া হেডফোন এটা পাব বাট মই আনফৰ্চুনেটলি আপোনালোকক দেখাবলৈ নোৱাৰিলোঁ বাট আপোনালোকে পাই যাব ফোনটো হাতত ল'লে আপোনালোকে দেখা পাইছে চাগে এয়া 6.23 ইঞ্চৰ ফুল HD ডিছপ্লে তেন্তে বলকচোন ফোনটো অন কৰি চাওক একচুৱেলি মই ইয়াৰ আগতে ফোনৰ ছেটআপটো কৰি লৈছোঁ যাতে ভিডিঅ'টো বেছি দীঘল হৈ নাযায় কাৰণ ফোনৰ ছেটআপ কৰোঁতে অলপ সময় যায় চ' এয়া আপোনালোকে দেখা পাব এতিয়া ফোনটো চাগে অন হৈ গ'ল ইয়াত অন হৈ গ'ল ফোনটো অ'কে ইয়াৰ ইউজাৰ ইণ্টাৰফেচটো বহুতেই ভাল লাগিছে আৰু ফোনটো অন হোৱাৰ পাছত আইফোন এক্সেপ্ট কৰি কম লগা নাই ফোনটো
যিহেতু এটা বেজেলেছ ডিছপ্লে ফোন। ডিছপ্লেটোৰ ওপৰত নোজটোৰ লগত আপোনালোকে 25 মেগাপিক্সেলৰ এয়া হয় চেলফি কেমেৰা আৰু এটা মেইন এয়াৰফ্ৰেছ। ফোনটোৰ ৰাইট চাইডে দেখা পাব চিম ট্ৰেখন, য'ত চিম কেইখন আপোনালোকে ইনচাৰ্ট কৰিব পাৰিব আৰু এটা মাইক্ৰ' SD কাৰ্ড, যিটো 256 GB লৈ এক্সপেণ্ডেবল আছে। বন্ধুসকল, আপোনালোকক আৰু এটা কথা জনাওঁ যে এই ফোনটোত আৰু এটা ভাল এটা ফিচাৰ্ছ আছে, যিটো কোনো এটা ফোনত নাই চাগে মোৰ মতে। সেইটো হ'ল আপোনালোকে একে সময়ত 2খন 4G নেটৱৰ্ক ইউজ কৰিব পাৰিব। চ' সঁচাকৈ এইটো এটা ভাল ফিচাৰ্ছ হয়, যিটো আমি F7 মডেলত আমি দেখা পাম। লেফ্ট চাইডে দেখিলে আপোনালোকে দেখা পাব ভলিউম কি বটন, য'ত আপোনালোকে ভলিউমটো আপোনালোকে মেনেজ কৰিব পাৰিব, আৰু এইটো এটা সাধাৰণ কথা প্ৰতিটো ফোনত আপোনালোকে দেখা পায়। এতিয়া যদি ফোনটোৰ তললৈ আহোঁ, তেতিয়াহ'লে দেখা পাম আমি এটা USB পৰ্ট। এইটো এটা USB পৰ্ট, আপোনালোকক অলপ ভালকৈ দেখা দিছোঁ। চ' এইটো এটা USB পৰ্ট, তাৰ লগত আপুনি দেখা পাম 3.5 mm এটা হেডফোন জেক আৰু মাইক। আৰু যদি আমি এতিয়া ফোনটোৰ পিছফালে গ'লে আমি দেখা পাম 16 মেগাপিক্সেলৰ ৰিয়েৰ কেমেৰা উইথ LED ফ্লেছ, আৰু তাৰ লগত ফিংগাৰপ্ৰিণ্ট চেন্সৰ এটা আমি দেখা পাম। চ' বন্ধুসকল, আপোনালোকক জনাওঁ যে ইয়াত আপোনালোকে মিডিয়াটেকৰ হেলিঅ' P60 অক্টা-কোৰ 2.0 GHz প্ৰচেছৰ পাব, যিটো স্নেপড্ৰেগন 636তকৈ কোনো কম নহয়। চ' আমি এতিয়া ফোনৰ ছেটিংছত যাম, আৰু ছেটিংছত গৈ কিনে আমি যদি চেক কৰোঁ এণ্ড্ৰইডৰ আমি কোনটো ভাৰ্চন আমি ইয়াত ইউজ কৰিব পাম, তেতিয়াহ'লে আমি দেখা পাম এণ্ড্ৰইডৰ 8.1 অৰিঅ' ভাৰ্চন। অ'কে, আৰু লগতে আপোনালোকক কওঁ যে এই ফোনটোত ফিংগাৰপ্ৰিণ্ট চেন্সৰ আৰু ফেচ আনলক এই দুটা ফিচাৰ্ছ আপোনালোকে বহুত ভালদৰে ইউজ কৰিব পাৰিব, কাৰণ এই দুটাৰ ফিচাৰ্ছৰ একুৰেচি যথেষ্ট ভাল। এয়া আছিল Oppo F7। তেনেহ'লে বলকচোন এটা ফুল HD ভিডিঅ' এটা টেষ্টিং কৰি চাওঁ আমি। এতিয়া আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ডিচাইড কৰিব পাৰিছে যে ভিডিঅ' কোৱালিটি কেনেকুৱা হ'ব, হয়নে? এতিয়া কথাটো হ'ল আপোনালোকে ফোনটো ল'ব লাগে নে নালাগে। চ' বন্ধুসকল, নিশ্চয় ল'ব লাগে। যদি আপোনালোকে iPhone X ল'ম বুলি ভাবিছে কিন্তু বাজেট নাই আপোনালোকৰ ওচৰত, তেতিয়াহ'লে Oppo F7 আপোনালোকৰ বাবে বেষ্ট হ'ব। শেষত আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ ফোনটোৰ পৰা তোলা কিছুমান পিকচাৰ, আৰু লগতে আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ কেনেকুৱা লাগিল আমাৰ চেনেলৰ আজি প্ৰথমটো আনবক্সিং ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু যদি আপোনালোকে নতুন হয় চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি ৰাখিব। তেনেহ'লে বন্ধুসকল, আজিলৈ আহোঁ। থেংক ফৰ ৱাচিং।